Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্য টিভিলৈ আপোনালোকক পুনৰবাৰ স্বাগত জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ তিনিচুকীয়া জিলাৰ শদিয়াৰ এটা বিখ্যাত মন্দিৰৰ বিষয়ে। তেন্তে আহকচোন এই মন্দিৰটোৰ বিষয়ে কিছু কথা জানো। তাম্ৰেশ্বৰী মন্দিৰ শদিয়াৰ পৰা 18 মাইল উত্তৰ-পূবে ঢল নদীৰ পাৰত তাম্ৰেশ্বৰী মন্দিৰ অৱস্থিত। দেউৰী জনজাতিৰ লোকসকলে অতীজৰে পৰা এই মন্দিৰত পূজা কৰি আহিছে। দেউৰীসকল চুতীয়াসকলৰ পূজাৰী আছিল। বুৰঞ্জীত পোৱা যায় যে কছাৰীৰ ৰাজকোঁৱৰ ভীমবলে 1606 চনত বায়বংগত আহোম সেনাপতি সুন্দৰ গোহাঁইৰ কোঠ আক্ৰমণ কৰাৰ আগতে কেঁচাইখাতি পূজা কৰিছিল। তাম্ৰেশ্বৰী মন্দিৰৰ আৰাধ্যা দেৱীক কেঁচাইখাতি গোসাঁই বোলে। কৰ্ণেল হাণ্ডেৰ মতে এই মন্দিৰ গ্ৰেনাইট শিলেৰে নিৰ্মিত আৰু ইয়াৰ দুৱাৰ সুন্দৰ কাৰুকাৰ্যৰে পৰিপূৰ্ণ। দুৱাৰৰ সন্মুখত দুটা ৰূপৰ দাঁত থকা এটা শিলৰ হাতী আছিল। এসময়ত এই মন্দিৰত নৰবলি হৈছিল আৰু নৰবলি লোৱা কাৰণেই এই দেৱীক কেঁচাইখাতি গোসাঁনী বোলা হয়। মন্দিৰৰ ছালখন তামৰ আছিল বুলি কোৱা হয় কাৰণে মন্দিৰৰ নাম তাম্ৰেশ্বৰী মন্দিৰ আৰু তাত থকা দেৱী তাম্ৰেশ্বৰী মাই ৰূপে জনাজাত।